হেঁপাহৰ ভোগালী বিহুটোৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু এতিয়া ৰাতিপুৱা আমাৰ মেজি নিয়ম কৰিব লৈছে। এতিয়া সন্ধিয়া গা পা ধুই লৈ পিনি সেয়া মেজি জ্বলাইছে আৰু আমিও গা পা ধুই সেৱা কৰিলোঁ। এফালে চাহ ৰেডি কৰিছোঁ মই, যিহেতু মেজিৰ ওচৰতে চাহ খাম বুলি ভাবিছোঁ। আৰু চাওকচোন ইমান ডাঠ কুঁৱলী হয়, মানে আজিৰ দিনটোত কুঁৱলী পৰে আৰু সকলোতে চাগে পৰে। এতিয়া সকলো আমি উঠিলোঁ, উঠি পিনি চাহ খাইছোঁ আমি এতিয়া। আৰু এতিয়া আমাৰ বেটাও চাহ খাই আছে আৰু মোক বিচাৰি পিনি আমাৰ দেখিছেনে, আমাক ক'ত পালেহি আমাৰ এই দুটা পোৱালি। চাওকচোন সিহঁতৰ মৰমবোৰ মোৰ কাৰণে, মানে সিহঁতক মই লৈ থাকোঁ যে এইটো টাইমত আনকালে, সেইকাৰণে মোক বিচাৰি একদম পাকঘৰ পাই গ'লহি আৰু ইমান মৰম কৰিছে মোক। চাওকচোন মা ক'তছে মা। এইফালে আকৌ পাকঘৰ আহিলোঁ আৰু এতিয়া সকলোৰ কাৰণে মই জলপান ৰেডি কৰিছোঁ। চিৰা, মুড়ি, দৈ, গুৰ এনেকৈ, আৰু লগতে ৰঙা আলু মই অলপ বইল কৰিছিলোঁ, সেয়াও দি দিছোঁ। সকলোৱে মিলিজুলি এনেকৈ খালোঁ জলপান, যিহেতু জলপান খাব লাগে বুলি কয়, নহ'লে বোলে অহা জন্মত গাহৰি জন্ম ল'ব লাগে বুলি কয়, নাজানো কিমান সঁচা। এইফালে আমাৰ এওঁ কাপোৰ ধুইছে, পিতেকৰ ভাগৰ আৰু তেওঁৰ ভাগৰ। মই বোলে কাপোৰ ধুব নাজানো, সেইকাৰণে নিজে ধুইছে। আৰু এতিয়া দেখিছেনে, পুখুৰীত নমা এলাহ, সেইকাৰণে জাল গৈ কিনি আনিছেগৈ, মানে মাছ খাব বোলে আজি। আৰু ইয়াত চাওকচোন, সঁচাকৈ লোকে পুখুৰী ডাঙৰ মাজনী উঠিলে, হৰিকায়ে জাল মাৰিছিলে, আমাৰ নতুন জাল এবাৰ কিনি অনা, সেইকাৰণে এই চাওকচোন প্ৰথম জালখনত একদম ডাঙৰ মাছকে উঠিছে। আমাৰ মৃতকৰ কাৰণে ভালে হ'ব। এইফালে আকৌ ওচৰৰ দাই আহিছে বিহু খাবলৈ বুলি, এইফালে হৰিকায়ে আকৌ আমাৰ মাছ কাটিছে, যিহেতু মৃতকৰ নিয়ম কৰা হ'ব যে গধূলিকৈ। এইফালে আকৌ সন্ধিয়া সৰু সৰু মাছখিনি বাচিছে, ইমান ধুনীয়াকৈ চাওকচোন। মোৱা মাছ অলপ উঠিছে, লগতে শিঙি মাছ, মানে আমাৰ সনুৰ কাৰণে ধুনীয়াকৈ হৈ যাব আৰু মাছখিনি। এইফালে আকৌ মায়ে টেঙা গুচাইছে, কমলা আছিলে সেয়া মায়ে খাম বুলি গুচাইছে। এইফালে আকৌ সন্দুহঁতে মানে মাছ বচাত লাগি গ'ল। আৰু সেইফালে দুইজনী মায়ে আকৌ চাউল বাচি আছে, মানে জহা চাউল বনাব আজি। এইফালে আকৌ চাওকচোন, বিহু খাবলৈ কোন আহিলে। তাইক চাগে সকলোৱে চিনি পাইছে নহয় জানো, মোৰ দেখিছে আনকালে মোৰ ভিডিঅ' আৰু ফটোবিলাকত। তাই হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু তাই যোৱা অক্টোবৰ মাহত তাই বিয়া হৈ গৈছে, আৰু এই তাইৰ হাজবেণ্ড হয়। আৰু তাই বিহু খাবলৈ আহিছে, বেছি তাইক নক'লে বিহু খাবলৈ আহিম বুলি, হঠাৎ ফোন কৰি ক'লে। লগতে আমাৰ পেহীও আহিছে, আৰু এনেকৈ ভাল লাগিলে বাৰু তাই অহাৰ কাৰণে। আৰু এনেকৈ চাহ তাহ খালে, জলপান খালে, আৰু এতিয়া যাবৰে হ'ল সিহঁতৰ, যিহেতু কাইলৈ সিহঁত বৰপেটা যাবগৈ, সেইকাৰণে সোমাই গৈছে। আৰু এতিয়া চাওক, এইয়া বাপেক পিতেক দুইটাৰ কি শুৱন দিছে সিহঁতি। আৰু এয়া আকৌ বিলাহী নাইকিয়া হ'ল নহয়, ৰাতিয়ে বিলাহী আনিলোগৈ, মানে মৃতকৰ কাৰণে মাছৰ লগত বিলাহী বনাব ক'লে, সেয়া বিলাহী নাইকিয়া হ'ল, আনিবলৈ গ'লোঁ। এতিয়া দুইজনী মায়ে চব্জি কুটিছে, সেই চাপৰিৰ পৰা অনা শাকখিনি আছে নহয়, গোটেই পাকঘৰটো খেচেং মেচেং হৈ আছে দেই। এইফালে আকৌ সন্তুৱে মৃতকৰ কাৰণে মাছ বনাই দিছে, আৰু এইফালে পাপাই এতিয়া মৃতকক চঞ্জাইছে, এইফালে সাজপানী দিছে, লগতে যিমান যি বনাইছিলোঁ আৰু বিহু বুলি, সেয়া সকলোখিনি ককা আইতাৰ নামত এনেকৈ আগবঢ়াই দিছোঁ। এইফালে আমাৰ সৰু বেটাই খাব ল'লেই, দেখিছেনে। এইফালে পাপাহঁতে বহি ল'লে, আৰু লগতে সাজপানী দিছে, মোকো সেই অকণমান দিছে সাজপানী, ময়ো অকণমান টেষ্ট কৰিলোঁ। আৰু আমাৰ যিহেতু যিমানখিনি মৃতকত চঞ্জোৱা হয়, সকলোকে অকণ অকণ খাবলৈ দিয়াই হয়, সেইকাৰণে অকণমান নিয়ম কৰি দিছোঁ। আপোনালোকে আকৌ বেয়া নাপাব দেই, বোলে ছোৱালী হৈ বোলে সাজ খাইছে, সেইটো নহয়। আমাৰ এইটো আহোমৰ পৰম্পৰা হয়, খাবই লাগে। বাৰু আজিলৈ আহিছোঁ দেই, পুনৰ লগ পাম।